সেইটো আৰু কিবা ডাঙৰ কথা হ'লনে সদায় অহা লৰা আহিছে আৰু আৰে আপুনি আচল কথাটো গমেই নাপায় এনেকুৱা কি কথাৰ ভাগ লোৱা আহে যাৰ আচল নকল নাম দিব লগা হয় শুনা যি ক'ব লগা আছে স্পষ্টকৈ কোৱা নয়ন আৰু মৰমে একেলগে খেলিছে যে সেইকাৰণে নয়নে বাইদেউ সুধিছিল আৰু সি কৈছে তাৰ অন্য পৰীক্ষা বহুত ভাল হৈছে ভাল নিলিখিলে হ'বনে আজি এটা বছৰে সি পঢ়া শুনা কৰি ভাল ৰিজাল্ট নকৰিলে কেনেকৈ হ'ব কোৱাচোন এৰি আমাৰ আৰু মৰমৰ পৰীক্ষা কেনেকুৱা হ'ব আরে মা পরীক্ষা দিছো মই দিছা দেউতাই কেনেকৈ কব ময়ে জানিম পরীক্ষা কেনেকৈ দিছো চোৱা মৰম পুৰা মইতো মা দেউতাৰ মৰম চিনিয়েই নাপালো আৰু সেই মৰম মই কোনোদিনে অনুভৱ কৰা নাই কাৰণ মই মা দেউতাৰ পৰা যিখিনি মৰম পোৱা নাই চাৰগৰিৰ পৰা সেইখিনি মৰম পাইছো বাবু তই আজি পুৰণি কথাবোৰ উলিয়াইছ যে তই কোনোদিন চিন্তা নকৰিবি মই আৰু মোৰ পৰিয়াল সদায় তোৰ লগতে থাকিম বুজিছা পাতুদা তুমিও যে চোৱা কোনো ভাইটি ককাই অবিহনে থাকিব নোৱাৰে চোৱা মোক ভগৱানে সেই বিষয়ে তোমাৰ নিচিনা এজন দাদা দিছে তই এইবোৰ মন বেয়া নকৰিবি পাপু আমি সদায় তোৰ লগত হ'ব বাইদেউ আপোনালোকক খোৱাৰ যোগাৰ কৰিছো সোনকালে আহক মৰম তুমি আহিবা ঠিক আছে তোমালোক আহা মই পাপুক অলপ যোগাৰ কৰি দিম যোৱা মা যোৱা মৰম দেউতা কোৱা তই এটা কাম কৰিবিছো কি আবেলি গৈ এই দীপকে লিখা কিতাপখন লৈ আহিবিছো মই কথা এটা শুনিছো সি বোলে ভাল ভাল কথাৰ সেই যুক্তিসম্পন্ন হৈ কথা লিখিছে আৰু তাৰ হেনো সেই উদাহৰণবিলাকৰ বৰ ধুনীয়া দেউতা তুমিও যে আৰু সেই কিতাপক কিমান পঢ়া কোৱাচোন বাৰু মৰম অফিচৰ পৰা অহাৰ পিছত দেখোন এনেই থাকোঁ আজৰি টাইমত কিতাপ নপঢ়ি মই কি কৰিম থাকিম কচোন ঠিক আছে দেউতা হ'ব বাৰু মই গ'লে লৈ আহিম এতিয়া ব'লা কিবা এটা খাই লওঁ ঠিক আছে মা ও মা ক'ত আছানো মা ও মা শুনাচোন আৰে ইমানকৈ চিঞৰি আছা যে কি হ'লনো হ'ব মোৰ কথাৰ ল'বলৈ তোক মতা নাই নহয় যা মাক মাতি দে নোৱাৰো মই এই আকৌ কি হ'ল ইমান সময়ত গুচি গ'ল যে ৰিচা তইনো কিয় এনেকুৱাখন কৰ কচোন অলপ পিছতে তই জানো মইনাহঁতক পঢ়াব নাযাবি তাৰ বাবে ভাতকেইটা বনাই আছিলো নহয় মানে মা ইমানকৈ মাতি আছিলো শুনা নাছিলা নেকি শুনা নাই বুলি ক'লে দেখোন কি এটা কথাতে লাগি আছ মা এই জলীবোৰ চকুৰ সন্মুখৰ পৰা যাবলৈ কোৱাচোন মা কেৱল তোৰে মানে মোৰো মা বাপৰে মই বুলিয়েনো তহঁত দুজনীয়ে কিমান কাজিয়া কৰ কচোন এনেকৈ কুকুৰ মেকুৰীৰ নিচিনা কাজিয়া কৰি থাকিলে ওচৰ চুবুৰীয়াই কি বুলি ক'ব তাইহে একো বুজি নাপায় পাগলী এতিয়া শুনিলানে তাইহে ক'লে মোক পাগলী বুলি হ'ব এতিয়া ইয়াত এনেকে কাজিয়া কৰি থাকিব নালাগে মই ভাতকেইটা খাই লহি তয়ো গৈ আছো মা হেল্ল' মৰম শুনিছানে তাকেই নাই ইমান দূৰলৈকে আহিব নালাগে আমাৰ চকলৈকে আহিলে হ'ব মই ৰৈ আছোঁ তুমি সোনকালে আহা ঠিক আছে খাই মাৰি ৰলা নেকি অলপ পলম হ'ল নাই একো নাই অলপমান পলম হ'ল ব'লা মৰম যাওঁ ব'লা ঘৰত যাই ফ্ৰেছ হৈ লোৱা ৰাতি ভালদৰে কথা পাতিম
আৰে কি হ'ল ইমান খৰখৰাকৈ মাতিলে যে? কেনেকে কওঁ, ক'ব লগাতো বহুত কথা আছে, কিন্তু কিন্তু কি কিন্তু কোৱা আকৌ। আৰে যিটো কথা ক'ব লগা আছিল সেইটোতো তুমি মোক 2 বছৰ আগতে কৈছিলা। কি কথা কৈছিলো বাৰু? কিয় তুমি মোক ভাল পাওঁ বুলি কোৱা নাছিলা জানো? বাপৰে, কথাবোৰ একেবাৰে ভয় লগাকৈ কৈ দিয়া দেই। এৰা মৰম লগাব জানো কিন্তু দেই। বাৰু এইবিলাক বাদ দিয়া, এতিয়া কিয় মাতিছিলা কোৱা। আজি তোমালোকৰ মায়ে মানে খুৰীয়ে মোক ফোন কৰিছিল আৰু আবেলি এপাক আহিব বুলি কৈছে। কথা সেইটোৱে। ঠিক আছে, মা আহিব নালাগে বুলি কৈ দিম। উফ, তুমিও যে আৰু, মইনো কেতিয়া ক'লো আহিবা আকৌ, কিন্তু সোনকালে আহিবা। এতিয়া যাওঁ ব'লা। অ'কে, ব'লা তেনেহ'লে। লিপিকা, অ' লিপিকা, সোনকালে ওলা আকৌ, ভিনদেউৰা আহি পোৱাৰ আগতে ঘৰ পাব লাগিব, সোনকাল কৰ। হ'ল বাইদেউ, মৰমৰ হ'লনে? ভিতৰতে আছে, মাতি দেচোন একেলগে। মৰম, অ' মৰম। গৈ আছো মায়ী, তোমালোক যোৱা। আজিলৈ উঠো বাইদেউ। হেৰা, অলপ সময় আগতে আহিছিলাই, এতিয়াই যোৱা নে? অলপ বহা। মানে ভিনদেউ অফিচৰ পৰা আহিবৰ সময় হ'ব যে, সেয়ে অলপ সোনকালে যাব লাগিব বাইদেউ। ৰিচা, কাইলৈ এপাক মন্দিৰলৈ যাম বুলি ভাবিছো, পাৰিলে ওলাবিচোন। নিশ্চয় যাম খুৰী। দীপিকা মাহী আকৌ আহি থাকিব। আহিলো, দিশা থাকিবা।